আবৃত্তি কৰি দিওঁ। আবৃত্তি নহয়, আচলতে মই আবৃত্তি কৰিব নাজানো, পাঠ কৰিহে দিম। আচলতে কটনৰ যিকোনো প্ৰগ্ৰেমতে প্ৰায় সন্দিকৈ কলেজৰ ছোৱালী আহেই। আজি আহিছে নেকি বাৰু? আমাৰ এজন প্ৰাক্তন কটনীয়ান প্ৰণৱ কুমাৰ বৰ্মন ডাঙৰীয়া, তেখেতে এনেকুৱা হয়তো কিবা এটা প্ৰগ্ৰেমতে সন্দিকৈ কলেজৰ কোনোবা সাগৰিকা বৰদলৈৰ প্ৰেমত কৰিছিল আৰু কবিতা লিখি দিছিল। সেই কবিতাটোকে আজি মই অকণমান পাঠ কৰি দিছোঁ। সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ, কুশলে আছাতো? সাগৰিকা বৰদলৈ, তুমি কুশলে আছাতো? তোমাৰ বাবে মোৰ শব্দৰ হাতত বুজি উঠে হুমুনিয়া, পাণ বজাৰলৈ নাযাবা সন্ধিয়া, খাইন ধৈয়ানেৰে মাতাল দীঘলী পুখুৰী পাৰ, অশ্লীল হৈ পৰিব পাৰে তৰাবোৰ, কিমান অশান্ত বতাহ, কিমান নিশান্তৰ কামনা। সাগৰিকা, তুমিতো জানাই সাগৰিকা, মই প্ৰেমিক চৰাই, তোমাৰ অভিমানৰ পুখুৰী সিঁচি মই লৈ আহিম দৰিকা, মোৰ একুৱাৰিয়ামত নাচিব সি। মই দৰিকণা ধৰিবলৈ বৰশী নাবাওঁ, তোমাৰ দুখৰ পোচাক ধুবলৈ মই ধোবা হওঁ। তুমি কি ভাল পোৱা গৰমত, চিত্ৰা, মিৰিণ্ডা নে পেপচি থামছা? আমেৰিকা আমাৰ বাবে ঘৃণনীয় শব্দ, ঘোলা পানীত কলেৰা খাই যৌৱন প্ৰাপ্ত মোৰ দেশৰ অজিত শৈশৱ। তুমি কি ভাল পোৱা, মেডনা নে মাইকেল জেকচন? মোক বধিৰ কৰি পেলোৱা সাগৰিকা, সেই চিঞৰ বুভুক্ষু মানুহৰ মই সহিব নোৱাৰোঁ। আশীৰ দশকৰ মাজেৰে খোজকাঢ়ি অহা প্ৰতিজন মানুহক সোধা বেত্ৰাঘাতৰ সংজ্ঞা। আইসকলক সোধা তেওঁলোকক কিমানবাৰ ৰোলংগ কৰা হৈছিল অন্ধকাৰত। চোলাৰ জেপত যেতিয়া লৈ ফুৰো হৃদয় নামৰ এটি খাম, চোলাৰ জেপত যেতিয়া লৈ ফুৰো হৃদয় নামৰ এটি খাম, বন্ধুসকলে জোকায় কিয় লৈ ফুৰা ৰেচনৰ কাৰ্ড? তেওঁলোকেতো নাজানে তাত লিখা থাকে বসন্ত আৰু প্ৰেমৰ ঠিকনা। তুমি চিচিফাছৰ সাধু শুনিছানে? স্পাৰ্টাকাছৰ কিদৰে মাংস খাওঁ বুলি ছাগলীৰ মূৰটোলৈ উভতে শিক্ষক বাইৰন, টিভিত মৰে খেতিয়ক কিটছ, উতনোৱা চেলি নিৰ্দিষ্ট হয়। মহানগৰীত মৌন বুদ্ধ, মৃত ঈশ্বৰ, ক্ৰুশবিদ্ধ যীশু। তুমি শিকমতক কেতিয়াবা হাত দুখন খুজিছানে? লোৰকাপ, নেৰুদাক খাবা, খোৱা মোৰ হৃদয় ৰুচি আৰু ভটকা, খাই জানোচা হাঁহে খিলে খিলাই তোমাৰ হৃদয়ৰ এপাক খৰিকা যায়। মই ধূমপান কৰোঁ, এই মোৰ নিচা, তুমি এটা কাণৰ চিগাৰেট। লগ পালে মোৰ দেউতাক সুধিবা, তেওঁৰ নিচা পথাৰৰ সেউজীয়া অৰণ্যৰ দুখ, শোষণৰ ভাৰত তেওঁ এজন পূজা মানুহ। সাগৰিকা, দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই? এদিন তুমিও গুচি যাবা মোৰ হৃদয়ৰ ৰক্ত যাবা ছিঙি, জালুকবাৰী নাইবা গৃহিণী। দুখৰ বতাহতো যদি উৰি থাকে তোমাৰ হাঁহিৰ নিচান, অ' মোৰ নতুন দিনৰ আং চাং চুকি, দি যাবা মোৰ কলমত তেজৰ চিয়াহী, বাৰুদৰ আখৰ লিখি। ধন্যবাদ।